সাৱধান, আপোনালোকেতো গুগল ব্ৰাউজাৰ ইউজ কৰে হয়নে নহয়? কিবা কিবি ভাল বেয়া বস্তু টাইপিং কৰে হয়নে নহয়? টাইপিং কৰাৰ পাছত আপোনালোকে ভাবে যে এইবোৰ কোনেও গম নাপায়, কিন্তু সাৱধান, আপুনি টাইপ কৰা সকলোখিনি ডাটা আন কোনোবাই চাব পাৰে। আপোনাৰ এই বস্তুটো যদি আপুনি ছেভ কৰি ৰাখিবলৈ বিচাৰে, ভাল কৰি ৰাখিবলৈ বিচাৰে যাতে আন কোনোবাই গম নাপায়, তেনেকৈ ৰাখিব বিচাৰে, তেতিয়াহ'লে গুগল ব্ৰাউজাৰত এটা ছেটিং আছে, সেই ছেটিংটো গৈ আপোনালোকে অফ কৰি দিলে বস্তুটো ছেফ থাকিব। আহক মই আপোনালোকক দেখুৱাই দি আছোঁ, মোৰ সৈতে কৰি গৈ থাকক।